অষ্টম শ্ৰেণী বিজ্ঞান অধ্যায় 5 কয়লা আৰু পেট্ৰলিয়াম। আমি প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলা হয়, য'ত আছে বায়ু, পানী, মাটি এইবোৰ। আৰু এই প্ৰকৃতিৰ পৰা লাভ কৰা এই সম্পদসমূহক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমটো হৈছে অনিঃশেষীয় প্ৰাকৃতিক সম্পদ আৰু দ্বিতীয়টো হৈছে নিঃশেষীয় প্ৰাকৃতিক সম্পদ। প্ৰথমটো কৈছোঁ অনিঃশেষীয় প্ৰাকৃতিক সম্পদ। এই অনিঃশেষীয় প্ৰাকৃতিক সম্পদ মানে কোনটো বুজাইছে জানানে? যোনটো শেষ হৈ নাযায়, যাৰ পৰিমাণ, যিবোৰ সম্পদৰ পৰিমাণ সীমাহীন আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ সম্পদ শেষ কেতিয়াও হৈ নাযায় বা ইয়াৰ সম্ভাৱনা তেনে কম। যেনেকৈ সূৰ্যৰ ৰশ্মি, বায়ু এইবোৰ হয় নাই? যে সূৰ্যৰ ৰশ্মি যেনেকৈ আমি বহু বছৰ ধৰি ব্যৱহাৰ কৰিয়ে আহিছোঁ, আমি বায়ু তেনেকৈ আমি পাই আহিছোঁ, কিন্তু কোনেবা জানো আমি কম পাইছোঁ। হয় কেতিয়াবা যে বতৰ বেয়া হ'লে আমি সূৰ্যৰ ৰশ্মিটো অকণমান যেন লাগে, কিন্তু বাকীটোতো এনেই কাহানিওটোতো শেষ নাই হোৱা। গতিকে বছৰ বছৰ ধৰি আমি ব্যৱহাৰ কৰি আহিছোঁ আৰু শেষ হোৱাৰ সম্ভাৱনাও কম। গতিকে সেইবোৰক কয় অনিঃশেষীয় প্ৰাকৃতিক সম্পদ, কাৰণ সীমাহীন বহুত আছে, যিমানখিনি বহুত আছে, গতিকে আমি সেইখিনি ইউজ কৰিব মানে ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে সেইটোকে কয় অনিঃশেষীয় প্ৰাকৃতিক সম্পদ। আৰু 2 নম্বৰটো আছিলে নিঃশেষীয় প্ৰাকৃতিক সম্পদ, যিটো প্ৰকৃতিত পোৱা সম্পদসমূহৰ পৰিমাণটো তেনে সীমিত। মানুহৰ ক্ৰিয়াকলাপবোৰ আমি যিমানেই কাম কাজবোৰ কৰি যাম, তাৰ ব্যৱহাৰ কৰি যাম, সেইখিনি শেষ হোৱাৰ সম্ভাৱনা থাকে, শেষ হৈ যোৱাৰ সম্ভাৱনাটো অধিক। এতিয়া চোৱা, আমি এখন অৰণ্যত, আমি যদি অৰণ্যখনৰ গোটেই গছ গছনি ধ্বংস কৰি গৈ থাকোঁ, কাটি গৈ থাকোঁ, তেতিয়া সেই অৰণ্যখন শেষ হোৱাৰ সম্ভাৱনা আছেনে নাই? আছে। আৰু তেনেকৈ বনৰীয়া জীৱবোৰ, এতিয়া বনৰীয়া জীৱবোৰ যেতিয়া আমি মাৰধৰ কৰি যাবলৈ লাগিছোঁ, মানুহে এতিয়া কাজিৰঙাৰ গড়টোকে ধৰা অসমৰ, হয়নে? এইটো আমাৰ অসমৰ কাৰণে এটা বহুত ডাঙৰ সম্পদ, যিটো পৃথিৱীৰ মানুহে চাবলৈ আহে। আৰু এই বনৰীয়া সম্পদটোক আমাৰ চোৰাংচোৱাই কি কৰিছে? খৰ্গ কাটি তাহাঁতক মাৰি পেলাইছে, কিন্তু সেইখিনি শেষ হৈ যোৱাৰ চান্সটো বহুত থাকে, সম্ভাৱনা বহুত আছে, আৰু বহুখিনি নাইকিয়াও হৈ গৈছে এইবোৰ। তেনেকৈ মণিক কয়লা এতিয়া আমি বহুতে যিকোনো কামত ব্যৱহাৰ কৰিছোঁ, গতিকে সেই কয়লাখিনি আমাৰ পেট্ৰলিয়াম হওক, সেইখিনি প্ৰাকৃতিক গেছ, সেইখিনি আমাৰ শেষ হৈ যোৱাৰ সম্ভাৱনা আছে, কাৰণ এটা সীমিত পৰিমাণতহে পৃথিৱীখনত আছে। গতিকে আমি সেইখিনি আমি সংৰক্ষণ কৰিব লাগে, কাৰণ আমাৰ শেষ হৈ গ'লে আমাৰ বহুখিনি কাম কাজত ব্যাঘাত আহিব। সেইকাৰণে আৰু সেইখিনিকে, যিখিনি প্ৰাকৃতিক সম্পদক আমি শেষ হৈ যোৱাৰ সম্ভাৱনা আছে, যিখিনি প্ৰাকৃতিক সম্পদৰ শেষ হৈ যোৱাৰ সম্ভাৱনা থাকে, সেইখিনি কয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ।